নমস্কাৰ বন্ধুসকল, আজি এটা বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ বন্ধুসকল। আজি আপোনালোকক দেখাম বন্ধুসকল চিৰা বিহু আহিছেতো বন্ধুসকল। চিৰা গোটা মিল বন্ধুসকল। আগতে উৰল গাইনেদি চিৰা গুটিছিল খেতি, আৰু বৰ্তমান আধুনিক যুগত চিৰা দি হ'বলৈ মেচিনত চিৰা গোটা হয়। সেই মেচিনটো বন্ধুসকল আপোনালোকে যদি দেখা নাই মোৰ ভিডিঅ'টোত চাওক বন্ধুসকল। আৰু সেই মেচিনটোৰ কিবাহত আছোঁ বন্ধুসকল, কি কয় মেচিনটোৰ একদম কাৰখানাত আহিছোঁ বন্ধুসকল। গতিকে আপোনালোকে মোৰ লগত চাওক আৰু মেচিনটো চাওক কেনেকৈ চিৰা হয়। আৰু বন্ধুসকল মই ভিতৰলৈ সোমাই গ'লোঁ, আৰু সোমাই গৈ প্ৰথমতে ধানখিনি জুখি ল'লোঁ, কিমান কিলো হয়, আৰু সেই হিচাপে চিৰাটোৰ দামটো ধৰা হয়তো। আৰু কি হ'ল, ধানখিনি যিহেতু কি হ'ল আপোনালোকেতো জানে, চিৰা কুটিলে ধানখিনি আগতে ভাজি লয়, ভিজা ধানখিনি। আৰু সেই ভিজা ধানখিনি এনেকৈ এটা চুঙিত ঢালি দিয়া হয় গোটেই ধানখিনি বন্ধুসকল, বস্তাৰ ধানখিনি। আৰু সেই ধানখিনি বন্ধুসকল ভাজি ক্ষয় হৈ এটা চাইডে ওলায়, আৰু সেইখিনি পিছত চিৰা হ'ব। যেনেকৈ উৰলত খুন্দি চিৰা কৰা হৈছিল বন্ধু। ভিতৰলৈ সোমাং, জুই যে ওলাইছে ধোঁঙা, এইফালেদি ভাজা চিৰা ধানখিনি ওলাব, আৰু এই পিনেদি এই মেচিন দুটাত দিব, আৰু এই মেচিন দুটাত উৰলৰ দৰে কাম কৰিব বন্ধুসকল। আৰু এই উৰলৰ দৰে কাম কৰাৰ পিছত এইফালে দিব, আৰু ইয়াতে জাৰাৰ নিচিনা কাম কৰিব, আৰু তাত দিলে চিৰাখিনি ইয়াত ওলাই আহিব এই পিনেদি। গতিকে সম্পূৰ্ণ প্ৰক্ৰিয়াটো বন্ধুসকল প্ৰথমৰ পৰা আৰু এবাৰ দেখাওঁ মই বন্ধুসকল। আপোনালোকে মনোযোগ দি চাই যাওক। এই দি প্ৰথমতে এইফালেদি ধানখিনি এনেকৈ ভাজি লয় বন্ধুসকল, সেই পিনেদি ঢালি দিছিল, আৰু এই পিনেদি ভাজাখিনি পৰি আছে। ইয়াত চাওক খৈ বন্ধুসকল, খৈ পৰা দি আছে বন্ধুসকল। যেনেকৈ চিৰা ঘৰত কুটিলে যি কৰা হৈছিল, সেই একে পদ্ধতিয়ে ইয়াতে অৱলম্বন কৰিছে, অলপো বেলেগ পদ্ধতি নাই ইয়াতে। গতিকে সেই ধানখিনি ইয়াতে ভাজি এই পিনে আনি ঢালি দিয়া হয় বন্ধুসকল। আৰু সেই উৰলত যেনেকৈ বন্ধুসকল গাইনেদি চিৰা গুটিছিল, ইয়াতে সেই ভাজা ধানখিনি আনি ইয়াতে ঢালি দিয়ে, আৰু এই ঢালি দিয়া ধানখিনি অৱশেষত চিৰা উৎপন্ন হয়। আৰু ইয়াত চাওক সেই ধানখিনি ভাজা ধানখিনি ইয়াতে ঢালি দিছে, আৰু সেই ভাজা ধানখিনি এনেকৈ ঘূৰি আছে, আৰু ইয়াতে চিৰা উৎপন্ন হৈ আছে। আৰু ইয়াত চাওক কেনেকৈ চিৰা উৎপন্ন হৈ আছে। আৰু বন্ধুসকল এয়া চাওক বন্ধুসকল, কি হয়, চিৰাখিনি ইয়াতে চাওক সেই চিৰা উৎপন্ন হৈ গ'ল, আৰু সেই চিৰাখিনি ঢালি সেই চুঙিটোত ভৰাই দি আছে। আৰু চুঙিটোৱে আপোনালোকৰ ডালাৰ কাম কৰিব বন্ধুসকল। যেনেকৈ ডালা দি কি কয়, জাৰিলে টুখিনি তলত পৰি যায়। এয়া চাওক সেই ঘূৰি আছে চুঙিটো, চুঙাটো ঘূৰি আছে, আৰু তলত টুখিনি পৰি আছে, আৰু চিৰাখিনি পৰি আছে চাই সেই পিনেদি ওলাই থাকিব বন্ধুসকল। আপোনালোকক সকলো দেখাম, আপোনালোক খালি স্ক্ৰিপ্ট নকৰা কৰি চাই যাওক। এয়া চাওক চু পৰি আছে, আৰু ইপিনেদি বহি আছে চাই চিৰাখিনি পৰি আছে, অলপো চু নোহোৱা কৰি। আৰু আপোনালোকে জাৰিব নালাগে। এই যে মেচিন আপোনালোকে যে কিনি চিৰা খায়, এইবিলাক চিৰাই খায় এনেকুৱা প্ৰকাৰে বন্ধুসকল চিৰা উৎপন্ন হয়। আৰু এদি বস্তা ধৰি থকা খাইছে, আৰু বস্তাত নিজেই চিৰাখিনি হোৱা হৈছে। এয়া চাওক এটাও ধান নাই, নাই। গতিকে এয়া চাওক চিৰা জমা হৈছে। গতিকে আপোনালোকক এনেকুৱা ধৰণৰ দেখালোঁ যে আগৰ দিনৰ চিৰা কুটিছিল কেনেকৈ উৰল গাইনৰ সহায়ত, আৰু এতিয়া চিৰা কুটে কেনেকৈ। কিন্তু এটা কথা মই কওঁ বন্ধুসকল, যে আগতে চিৰা যদিও কুটিছিল উৰল গাইনত, আগত নহয়, আমি সৰু থাকোঁতে দেখিছিলোঁ, সেই ৰাতিপুৱাতে আহি গাঁৱৰ তিৰোতাসকলে একগোট হৈ যি চিৰা কুটাৰ যি আমেজ পোৱা গৈছিল, যি মিলা প্ৰীতি আছিল, সেই মিলা প্ৰীতিটো আজি আধুনিকতাই বন্ধুসকল শেষ কৰি দিল। যদিও মানুহৰ সময় বাচাল বা কিবা সুবিধা কৰি দিল, কিন্তু আমাৰ যি একতাৰ মিল আছিল, সেইটো অলপ হ'লেও বন্ধুসকল আঘাত কৰিছে এই আধুনিক যন্ত্ৰপাতি। গতিকে আপোনালোকক মই অলপ খাই দেখুৱাওঁ বন্ধুসকল, কেনেকুৱা হৈছে চিৰাখিনি। চাওক মজা হৈছে বন্ধুসকল, মজা।